ডিফু টাউন কমিটিৰ উদ্যোগত চহৰৰ প্ৰধান পথ এলেকাত সফাই অভিযান। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ পৰিষদৰ নেতৃত্বৰ ৰাজ্য গঠনৰ দাবীত স্মাৰক পত্ৰ প্ৰদান। কংগ্ৰেছী শাসনৰ 15 বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল এখন পকী দলং। নমস্কাৰ, মই সঞ্জয়তা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ। এতিয়া বিতং বাতৰি। ডিফু টাউন কমিটিৰ উদ্যোগত সাফাই অভিযান। পুৱাই সাফাই কৰ্ম দেখি প্ৰধান পথৰে অহা যোৱা কৰা প্ৰত্যক্ষদৰ্শী মাত্ৰে আনন্দত হয় উদ্বেলিত। ডিফু চহৰৰ ৰংফাৰপি ৰংবে প্ৰতিমূৰ্তি থকা এলেকাৰ পৰা ডিফু লামডিং স্থিত পথৰ ষ্টেট বেংক অফ ইণ্ডিয়া কাৰ্যালয়লৈকে সকলোৱে কোৱাই কৰিলে যে এয়াহে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ ভাল কাম। অন্তত চহৰখনৰ পৰাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী স্বপ্ন স্বচ্ছ অভিযানৰ বাস্তৱ ৰূপায়ণৰ শুভাৰম্ভ কৰিলে ডিফু টাউন কমিটিৰ কৰ্তৃপক্ষই। পুৱাই খুদ টাউন কমিটিৰ উদ্যোগত সাফাই কাৰ্য ওপৰে চাই আনন্দ লভিলেও কথা আচলতে হেয়া নহয়। ডিফু টাউন কমিটিয়ে ইমান পুৱাতে সাফাই কাৰ্যত তৎপৰ হৈ উঠাৰ কাৰণ অন্যহে। বাহিৰৰ পৰা VVIP আহিব আৰু VVIPয়ে ডিফু চাৰ্কিট হাউচত বাহৰ পাতিব। কেৱল ডিফু টাউন কমিটিয়ে নহয়, চৰকাৰী গড় কাপ্তানি বিভাগেও তৎপৰ হৈ উঠিছে। মাষ্টাৰ ৰুল শ্ৰমিক কৰ্মচাৰীৰ হতুৱাই চাৰ্কিট হাউচৰ চৌপাশ বনলতা চিকুনাই চকচকীয়া কৰি তুলিছে। চহৰখনক চাফা ৰখা কাৰ্যত তৎপৰ হৈ উঠা দেখি একাংশ চহৰবাসীয়ে মন্তব্য কৰিছে, ডিফু চহৰলৈ VVIP যেন সদায় আহি থাকে। চহৰবাসীৰ লগতে আমাৰো কোৱাৰ ইচ্ছা হৈছে, ডিফু চহৰলৈ VVIPয়ে সদায় আহি থাকক, ডিফু পৰিষ্কাৰ হৈ থাকক। সাহিত্য ৰাজ্যৰ দাবী প্ৰসংগক লৈ এবাৰ উঠি পৰি লাগিছে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। মুখ্য কাৰ্যবাহী গৰাকীয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত কংগ্ৰেছ, কাঞ্চাছ ডিকমৰ কাৰ্চা আদি নেতৃত্বৰ সৈতে একেলগে সংসদৰ বৰ্ষাকালীন অধিৱেশনত অসম পুনৰ গঠন 2016 বিল গৃহীত কৰি স্বায়ত্তশাসিত ৰাজ্য গঠন প্ৰক্ৰিয়াক সফল কৰাৰ দাবীত সমদলত যোগদান দিয়ে। ইয়াৰ পিছত তেওঁৰ নেতৃত্বত পৃথককৈ জিলা পৰিষদৰ প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুক কৰিলে সাক্ষাৎ। নতুন দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় সচিবালয়ত কৰা এই সাক্ষাৎকাৰত গৃহ ৰাজ্য মন্ত্ৰীগৰাকীৰ ওচৰত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী স্থায়িত্ব শাসিত ৰাজ্য দাবী প্ৰসংগ উত্থাপন কৰে। NDA চৰকাৰৰ দিনতে উত্তৰাখণ্ড, ছত্তীশগড় আৰু ঝাৰখণ্ডকে আদি কৰি কেইবাটাও নতুন ৰাজ্য গঠন কৰিছিল। সেয়েহে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাবাসীয়ে আশাবাদী যে NDA চৰকাৰৰ দিনতে এই পাৰ্বত্য জিলা দুখনৰ বাবে ৰাজ্য গঠন কৰি দিব। গৃহমন্ত্ৰী ৰাজনাথ সিং কাৰ্বি আংলঙৰ ডকবকাত আৰু LK আদবানীয়ে খেৰণিত অনুষ্ঠিত বিশাল জনসভাত কথাও দিছিল জিলা দুখনৰ বাবে স্বায়ত্তশাসিত ৰাজ্য গঠন কৰি দিয়াৰ বাবে। ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ সুৰক্ষা আৰু সংবিধান প্ৰদত্ত অধিকাৰ অনুসৰি ৰাজ্য গঠনৰ দাবী উত্থাপন কৰা স্মাৰক পত্ৰ গৃহমন্ত্ৰী গৰাকীৰ হাতত তুলি দিয়ে পৰিষদৰ প্ৰতিনিধি দলটোৱে। উল্লেখ্য 27 জুলাইত কৰা এই সাক্ষাৎকালত প্ৰতিনিধি দলটোত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে, বৈঠালাক্সৰ বিধায়ক ডাক্তৰ মান সিং ৰংপি, MSC মংগল সিং টিমুং, ৰিতেশ ইংহি, দৰ সিং ৰংহাং আদি উপস্থিত থাকে। বিগত 15 বছৰীয়া কংগ্ৰেছী শাসনকালত এখন পকী দলঙৰ কাম সম্পূৰ্ণ নহল। ফলত ৰাইজে ভুগিবলগীয়া হৈছে জমৰ যতনা। ঠিকাদাৰ মন্ত্ৰী বিধায়কৰ ভীষণ গাফিলতি আৰু অদূৰদৰ্শিতাৰ বাবে এনে হ'বলগীয়া হল বুলি অভিযোগ উত্থাপিত হৈছে। হয়, সুদীৰ্ঘ 15 বছৰীয়া কংগ্ৰেছৰ শাসন, কমেও প্ৰায় এটা দশক। এখন পকী দলং নিৰ্মাণৰ বাবে কিমান বছৰ লাগে? একেবাৰে বৃহৎ নহলেও মজলীয়া আকাৰৰ দলঙৰ নিৰ্মাণৰ বাবে হয়তো খুব বেছি 2 বছৰ বা 3 বছৰ সময়ৰ প্ৰয়োজন। কিন্তু কংগ্ৰেছ চৰকাৰৰ বাবে এনে এখন পকী দলং নিৰ্মাণৰ বাবে 15 বছৰ মুঠেই যথেষ্ট নহল। চৰকাৰৰ NLCPR আঁচনিৰ অধীনত গড় কাপ্তানি বিভাগৰ বকলিয়াঘাট মণ্ডলৰ অন্তৰ্গত সামাগুৰি কেন্দ্ৰগুৰি পথৰ পকী দলঙৰ নিৰ্মাণ কাৰ্যৰ বাবে ধাৰ্য কৰা হৈছিল প্ৰায় 1.5 কোটি টকা।
দলংটোৰ নিৰ্মাণৰ ঠিকা প্ৰথমে ৰাজেন বৰা নামৰ ঠিকাদাৰক দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও কাম সম্পূৰ্ণ কৰিব নোৱাৰাত বাকী অংশ কামৰ দায়িত্ব হৰাধন দাসক দিয়া হয়। আকৌ বানপানী আহে কিবা হয় তাৰ আকৌ মানে আদাৰুৱা হৈ গুচি যায়। কিন্তু সেই হিচাপত গ'লে আমি দেখিছোঁ যে সব এইবিলাক মানে গাফলাতি দুখতে হৈ আছে। কিন্তু সেইকাৰণে আমি পাব্লিক হৈ কৈছোঁ যে মানে যে নতুন চৰকাৰ পৰিৱৰ্তন হৈছে যদিও মানে যে কণ্ট্ৰাক্টৰৰ ঠিকাদাৰৰ পৰিৱৰ্তন কৰিব লাগে। এইবিলাক ঠিকাদাৰৰ দ্বাৰা মানে যে আমাৰ দলংখন নহ'ব। সেইকাৰণে মানে নতুন চৰকাৰক মই ধন্যবাদ জনালোঁ। বছৰীয়া কংগ্ৰেছৰ শাসনকালত নহ'ল দলংখন নহ'ল ইয়াত কেলেংকাৰী হৈছে দলংখন এতিয়ালৈ ৰাইজে এইটো ভাবিবলগীয়া কিবা এটা হৈছেই না যদি হোৱা নাই তো হৈ যাব লাগে দলংখন হেডখন বুকলে এখন হৈ গ'ল ইয়াত হোৱা নাই কাৰণটো বুজিব পাৰিছে ৰাইজে এইটো ভাবিবলগীয়া কিবা এটা হৈছেই না যদি হোৱা নাই তো হৈ যাব লাগে দলংখন হেডখন বুকলে এখন হৈ গ'ল ইয়াত হোৱা নাই কাৰণটো বুজিব পৰা নাই। ঠিকাদাৰৰ নামটো ক'লে হ'ল এইটো কেনচেল কৰি নতুন দিব লাগিব। হাৰধন দাস এইটো ঠিকাদাৰ কেনচেল কৰিব লাগে। ঠিকাদাৰ হাৰধন দাসে কিছু অংশ কাম কৰি পুনৰ বন্ধ কৰি দিয়ে। ইহাত সিহাত বাগৰি আহোঁতে দলং নিৰ্মাণৰ কাম আজিও সম্পূৰ্ণ হৈ নুঠিল। উক্ত দলঙৰ কামত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ চৰম গাফিলতি আৰু প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী খৰচিং ইংটি প্ৰাক্তন কংগ্ৰেছী বিধায়ক বিদ্যা সিং ইংলেঙৰ অদূৰ তৰ্কী মনোভাৱৰ বাবে দলঙৰ কাম সম্পূৰ্ণ নহ'ল বুলি ৰাইজৰ মাজত অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ এতিয়া আশা নতুন বিজেপি চৰকাৰে এই দলং নিৰ্মাণ সম্পূৰ্ণ কৰিব। কিন্তু বিজেপি চৰকাৰে কংগ্ৰেছে আধা এৰি দিয়া এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে নে নকৰে সেয়া সময়তেহে লক্ষণীয় হ'ব। বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ। পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Assam Professional Academy. Admission going on in Assam Professional Academy for the session 2017. Civil Engineering and Automobile Engineering, BBA, BCA, MSW, Hardware and Software, BA, MA in Physical Education, BSc, MSc in Environmental Science, BA in NGO Management and LLM. Assam Professional Academy, Bora Service Quality 7. Phone number 9508-207595, or you can also contact in 9854236557. Cut News Channel ay hinpanang itunghan ng one pila at Practical the Talent Show. The artist Garbage traditional attire and its innovation. Jong sinang litong labangso asyo long interested lote ladak screen long kipi anambara long nang litong humri ignon. Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Trail,
Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesiri alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, upthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। জনস্বাস্থ্য বিভাগৰ পানী যোগান আঁচনিৰ নামত প্ৰশাসন বুকাজান সদৰ মহকুমাৰ অন্তৰ্গত আৰু 22 নং সৰুপথাৰ সমষ্টিৰ এলেকাৰ পাকলাংছত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চূড়ান্ত অকমৰ্ণতাৰ নিদৰ্শন সম্প্ৰতি অনেকৰ দৃষ্টিগোচৰ হৈছে। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ অধীনস্থ জনস্বাস্থ্য বিভাগৰ গ্ৰাম্য পানী যোগান বিভাগৰ চৰম অৱহেলাৰ বাবে পাকলাংছৰ বৃহত্তৰ এলেকাৰ ৰাইজৰ
দুৰ্ভোগৰ কাহিনী সম্প্ৰতি পোহৰলৈ আহিছে ননিলিগিদকে বোকাজান সাব ডিভিজন কাং 22 নং হৰুপথাৰ পাগলাংছলং ডাক পাগলাংছলং পিনি দিতুংগি ঠেক পনলং লাকে পাগলাংছলং ইসি কাৰ্বি আংলং অটোনমাস কাউন্সিল পেন PHE ডিপাৰ্টমেন্ট আতুম পেন ইসি ৰং সৰ ফান হিমিসেন মাতে কাংথিৰেত আলাং কিজুন লঙিয়া ফান ইসি PHE স্কিম পেন ইসি ডাক লাঙাংখ্ৰু বনাই সেলাম পিলো বাংছ লাঙাংখ্ৰু কেদামতাং নিকান কেপ pen pini anlo do sitame do pajongjong la sonsi nil tum thek monlo la dak do orong rat ongdung atum pini ani antame labang solang mate labang so PHE alang mane la kang thira alang sitame jun ponlong le la sonsi nil tum betalo la si labang so ko sonsi ki jun long le ma mate ko pichoi la son ke plang le ma mate ko sonsi la son ke man den ma la ke karbiang long ton mas council atum kachilang le mate RD ki pipe Poloma mate kopi poloma posidak kido arat tum karju asi non kachari mi BJP sarkar tum puthot lahai hui bukajan sabdion angkang dak panglang sodet kali bukajan sabdion angkang pinangan la posondak thak dulang asi lakado gabe stame kilang pon pen puthot awar sai mate kyang thiri adalang mate water supply laki mesen alang ki jun longya phan ki ongdung arat tum chuning report বুকাজান পেনিলি আনন্তৰাং কাটমিছ বিগত 10 বছৰৰ আগতে গ্ৰামাঞ্চলবাসীক বিশুদ্ধ খোৱা পানী যোগান দিয়াৰ নামত পানী টেংকি নিৰ্মাণ আৰম্ভ কৰিছিল কিন্তু আজি পৰ্যন্ত সেই কাম বাস্তৱত ৰূপায়ণ হৈ নুঠিল পাগলাংছৰ ৰাইজৰ বিশুদ্ধ পানী খোৱাৰ সপোনে হৈ ৰল বুকাজান স্থিত পানী যোগান বিভাগৰ দ্বাৰা নিৰ্মিত পানী টেংকি আৰু যোগান দিয়া কামকে ধৰি আন্তঃগাঁথনি কাম সুকলমে হৈ নুঠাত বৰ্তমান ধুৱা চাঙত তুলি থৈ দিয়া হল পাগলাংছ বিশুদ্ধ খোৱা পানী যোগান আঁচনি বুকাজানৰ পৰা আনন্তৰা কাট নিউজ ডিমা হাছাওত চৰম অমানৱীয়তা ডিমা হাছাও পৰিষদৰ অধীনত কৰ্মৰত 24 কৰ্মচাৰীসকলৰ দৰমহা আজি 10 মাহে আদায় দিয়া নাই ডিমা হাছাও পৰিষদত CM দেৱলাল খুজাই নেতৃত্বাধীন বিজেপি চৰকাৰে 27 জুলাই বৃহস্পতিবাৰে কৰ্মচাৰী পৰিষদৰ এক বিশাল সমদল উলিয়াই ডিমা হাছাও পৰিষদৰ পৰা সিনডলৈ আৰু সিনডৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ আহি অনাদায় হৈ থকা সমূহ দৰমহা আদায় দিয়াৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ জিলা উপায়ুক্তৰ হাতেৰে প্ৰেৰণ কৰা হয় এমাহ নহয় দুমাহ নহয় 3 বা 4 মাহো নহয় পুৰা 10 মাহে মাহিলি দৰমহা পোৱা নাই ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 24 কৰ্মচাৰীসকলে মাহিলি দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীসকলৰ ব্যক্তিগত ঘৰ সংসাৰ সন্তানসকলৰ শিক্ষা দীক্ষা কেনেকৈ চলি আছে হেয়া কেৱল ভুক্তভোগী কৰ্মচাৰীসকলেহে বুজিছে কৰ্মচাৰীসকলৰ দৰমহা আদায়ৰ পদক্ষেপ আজিলৈ পৰিষদৰ CM দেৱলাল গাৰ্লুছাৰ নেতৃত্বাধীন বিজেপি শাসক দলে ভাবি নোচোৱাটো আশ্চৰ্যকৰ অন্তত মানৱীয়তাৰ খাতিৰত ডিমা হাছাওৰ পৰিষদ চৰকাৰে ৰাজ্য চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা ধৰণৰ কিবা বিশেষ জৰুৰী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ইয়াৰ বিপৰীতে যোৱা 10 জুলাইৰ পৰা অনখন ধৰ্মঘটত বহা কৰ্মচাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আনকি মহিলাসকলৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰে লাঠি চাৰ্জ কৰি কন্দুৱা গেছ প্ৰয়োগ কৰি ৰাবাৰ বুলেট মাৰি অমানসিক অত্যাচাৰ চলাইছে এই সকলোবোৰ নীৰৱে প্ৰত্যক্ষ কৰা দেৱলাল গাৰ্লুছাৰ নেতৃত্বাধীন পৰিষদ চৰকাৰে ক্ষুভিত আৰু প্ৰতিবাদী হৈ উঠা কৰ্মচাৰীসকলক নিয়ন্ত্ৰণৰ বাবে এৰি দিছে জিলা আৰক্ষী প্ৰশাসনৰ হাতত হেহে প্ৰতিবাদ স্থানত মহিলা আৰক্ষী মজুত থকা সত্ত্বেও পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছে আনহাতে দৰমহাৰ দাবীৰে প্ৰতিবাদত নামি পৰাৰ বাবে উদ্যোগ লোৱাৰ দুখতে 5 গৰাকী কৰ্মচাৰীসকলক চাকৰিৰ পৰা নিৰম্বল কৰিছিল ডিমা হাছাও পৰিষদ চৰকাৰে তদুপৰি এনেদৰে কোনোবা আৰক্ষী বিষয়াৰ নিৰ্দেশত মহিলা কৰ্মচাৰীৰ ওপৰত অমানসিকভাৱে জপিয়াই পৰা বিষয়টোৰ ওপৰত ন্যায়িক তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত কমিটি বহুৱাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে ডিমা হাছাও পৰিষদৰ চৰকাৰসকলে হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট হাফলং
ফুলনি সমষ্টিৰ অন্তৰ্গত তাৰাবাসা লেমছৰ নতুন কাৰ্যকৰী কমিটিৰ বাবে 27 জুলাইত অনুষ্ঠিত হৈছে নিৰ্বাচন। নিৰ্বাচনত সৰ্বমুঠ 40 গৰাকীয়ে নিজৰ ভাগ্য পৰীক্ষা কৰিছে। মাত্ৰ 15টা আসনৰ বাবে হৈছে সদস্য নিৰ্বাচন। উল্লেখ্য নতুন কমিটিৰ সদস্য নিৰ্বাচনত এইবাৰ আছে 3 গৰাকী মহিলা প্ৰাৰ্থী। 40 গৰাকী প্ৰাৰ্থীৰ কোনে কোনে বিজয়ী সদস্য হ'ব হেয়া গণনাৰ পিছতহে লক্ষণীয় হ'ব। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।